खुलुमबाय आं उदांस्रि मुसाहारि बिटिआर सरकारनि मोनसे बाखनायजाथाव हाबा गुबुन गुबुन बिथांखि होनाय बायदिनो बिटिआर सरकारा आलारि सोरां बिथांखिनि गेजेरजों गेरुवा गामियाव 2 लाख रांनि चेक राननानै होदों। थांनाय 17 बोसोराव 30 नं गरेसर बियाबनि बेन्दोंआव थानाय गेरुवा गामियाव सरकारनि जेबो बिथांखिफोरा सहैयाखैमोन। नाथाय थांनाय 5 बोसोराव बिटिआरनि सीएम प्रमोद बर'नि दैदेननाय इउपिपिएल सरकार आरो 30 नं गरेसर बियाबनि एमएलए पवित्र कुमार बर'नि समाव गेरुवा गामिया माखासे बिथांखिजों लोगोसे आलारि सोरां बिथांखिखौ मोननो हानानै गोजोननाय फोरमायदों। गामिनि रायजो राजाफोरा फोरमायबावदों दि थांनाय 2020 मायथाइनि बिटिसि बिसायख'थियाव जेसेबां भट होनानै देरहासार खालामदोंमोन बेनि बांसिन फैबाय थानाय बिटिसि बिसायख'थियाव भट होनानै देरहासार खालामगोन होनना बुंथिदों गेरुवा गामिनि रायजो राजाया। बे सेग्रानि हाबाफारियाव बिटिसिनि 30 नं गरेसर बियाबनि एमएलए पवित्र कुमार बर'आ नुजाथिनानै गावनि आखाइजोंनो गेरुवा गामिनि मस्जिदाव चेक गथायनानै होयो। बेसेग्रानि हाबाफारियाव एमएलए पवित्र कुमार बर' बिथांजों लोगोसे बाहागो लायो गरेसर ब्लक इउपिपिएलनि आफादगिरि देबजित ब्रह्म, तामुलपुर जिल्ला इउपिपिएलनि आखान्थि नेहाथारि बानेश्वर नार्जारी, गरेसर ब्लक इउपिपिएलनि लेङाइ आफादगिरि दिपेन बर'जों माइनरिटी सेलनि दैदेनगिरि आरो गोबां सुबुंनि नुजाथिनायाव जानानै थाङो। नमस्कार खुलुमबाय। আজি আমাৰ गरेसर ब्लक कमिटिर उद्योगत आमार गरेसर म्यूनिसिपालिटी बोर्डर एरियार गेरुवा जी गाँवर जी माने मस्जिद ये मस्जिदत बिटिआर सरकारों फालर 2 लाख टकिया आलारि सोरां बिथांखि नामत इयात धार्य करा होइसिले। এই চেকখিনি আজি বিতৰণ কাৰ্যসূচী আছিল। এই কাৰ্যসূচীখনত সন্মানীয় আমাৰ ব্লক কমিটিৰ সভাপতি দেৱজিৎ ব্ৰহ্ম ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। সন্মানীয় আমাৰ বিভিন্ন নেতা বন্ধু ইয়াত আহি উপস্থিত হৈছে আৰু সন্মানীয় আমাৰ মছজিদ কমিটিৰ সভাপতি সম্পাদক সমন্বিতে এই গাঁৱৰ বিভিন্ন পদত থকা দায়িত্বত থকা ব্যক্তিসকলে উপস্থিত হৈছে আৰু তেখেতসকলৰ যিটো মানে অনুভৱ তেখেতসকলে যথেষ্ট মানে ভাল পাইছে আৰু তেখেতসকলে কৈছে যেহেতু আমি কোনোদিনে চৰকাৰী সাহায্য পোৱা নাছিলে আৰু সেই মছজিদটো আমি ৰাজহুৱাভাৱে যিকোনো ধৰণৰ কালেকশ্যনৰ দ্বাৰাই নিৰ্মাণ কৰা হৈছে। তাৰে লগত বিটিআৰ চৰকাৰে যোগ দিয়াৰ কাৰণে তেখেতসকলে প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ চিফ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ময়ো মাননীয় বিটিআৰৰ চিফ মহোদয়ক এই সুযোগতে যেহেতু তেখেতৰ সহযোগত আমি 34টা আলাৰি সোৰাং চেক পাবলৈ সক্ষম হৈছে। ইছলামী সমাজৰ মছজিদৰ নামত আমি 7খন বৰ্তমান আমি চেক আহিছে, এইটো আমি বিতৰণ কৰিছোঁ আৰু 3খন আমি কিছুদিন আগতে মানে আৰু জি উঠিলে আৰু আমাৰ ঠিক হেনেকৈ আলাৰি সোৰাঙৰ নামত 12খন চেক আৰু আহিব এই দুদিনত মন্দিৰ আৰু মানে বাথু থানচালিবিলাকত হিচাপে সেইখিনিও এই দুদিনে আমি বিতৰণ কাৰ্যসূচী লৈছোঁ। যথেষ্টভাৱে ডিমাণ্ড থকা আঁচনি এই ফ্লেক্সি স্কিমৰ ভিতৰত চিফ মহোদয়ৰ প্ৰশংসনীয় এটা আঁচনি বুলি ক'ব লাগিব চৰকাৰৰ। তাৰ কাৰণে আমি সকলো মানে 401 চুবুৰী বা গাঁও 52খনৰ পৰা চবেই সেই আঁচনিয়ে বিচাৰি আহে। আজিৰ ডিমাণ্ডত 17 বছৰৰ যিটো এই আঁচনিটো নাছিলে, তো এতিয়া মই খুব ভালো লাগিছে নিজে প্ৰতিনিধিত্ব হৈ গাঁওখনত যায় এখন 2 লাখ টকীয়া একালীন চেক দিব পৰাটো খুব ভাগ্যৱান। যেহেতু বিশেষভাৱে দিব নোৱাৰিলেও কিঞ্চিত হ'লেও আমি যে সহায় কৰিছোঁ এই কথাখিনি ৰাইজেও মানি লৈছে। তাৰ বাহিৰেও যিখিনি মানে আঁচনি যেনেকৈ মাইনাও সোৰাং বিথাংকি, এই মাইনাও সোৰাং বিথাংকিও আত্মসহায়ক গোটবিলাকৰ কাৰণে বিৰাট ডিমাণ্ড থকা এটা আঁচনি। যেহেতু একালীনভাৱে তেখেতসকলে 25,000 টকা পোৱাটো খুব মানে তেখেতসকলে আন্তৰিকতাৰে লৈছে আৰু প্ৰশংসা কৰিছে। হেনে আঁচনিবিলাক বিৰাট হেনে আৰু যদি দিয়ে, যেহেতু আমাৰ মাজত गरेसर डेभेलपमेन्टर आन्दाराव 16শতকৈ অধিক আত্মসহায়ক গোট আছে। আমি পাৰাপক্ষলৈকে যেহেতু প্ৰতি সেশনতে 200-200কে
এই আঁচনিটো লোৱা হৈছে আৰু তাৰ বাহিৰেও যেটো এটা শৈক্ষিক দিশৰ এটা আঁচনি লৈছে জ্ঞান চিৰাং বিথাংখী তাৰে ভিতৰতো গাৰ্জেন সকলে ছাত্ৰ ছাত্ৰী গাৰ্জেন সকলে খুবেই মানে ভাল পাইছে যেহেতু আমি দুদিন আগত জ্ঞান চিৰাং বিথাংখী আঁচনিও আমি দি উঠিলোঁ ইয়াৰ ক্ষেত্ৰত যেহেতু দুৰ্বল যিখিনি পৰিয়াল সেই পৰিয়ালবিলাকৰ অলপ হ'লেও সকাহ হৈছে 5,000 টকা দিয়াটো এই আঁচনিটো প্ৰশংসনীয় আঁচনি যেহেতু আগৰ দিনবিলাকৰ চৰকাৰৰ হেনে আঁচনিবিলাক নাছিলে আৰু এটা আঁচনি আছে এইটো আঁচনিটো হৈছে মাইনাও চিৰাং বিথাংখী অঞ্চাই বিথাংখী ভুল হৈছে অঞ্চাই বিথাংখী এই আঁচনিটো মানে যি পৰিয়ালে মানে একদম দুৰ্বল পৰিয়াল তেখেতসকলক কি ধৰণে সহায় কৰিম যেহেতু আমি ৰাজনীতিকৰ প্ৰতিনিধিত্ব কৰি আছে আসনলৈ ইয়াৰ ভিতৰত এই দুৰ্বল পৰিয়ালক যেন আমি 5,000 টকা দি হ'লেও সহায় কৰিব পৰা ই অলপ ব্যৱসায় কৰিছে যেনিবা চব্জি অলপ লৈ মানে মাছ কাটিছে বা ব্ৰইলাৰ কাটিছে কিবা অলপ হ'লেও বেপাৰ বাণিজ্য কৰিছে এইখিনি কথা সেইখিনি আঁচনিৰ দ্বাৰাই 5,000 টকাৰ দ্বাৰাই যে সকাহ দিব পাৰিছে যিবিলাক ব্যক্তিয়ে পাইছে মানে ব্যৱসায়ী ব্যক্তিসকলে পাইছে তেখেতসকলেও মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মানে প্ৰশংসা কৰাটো মই গম পাইছোঁ আৰু এই হিচাপে বৰ্তমানত এই নিৰ্বাচনৰ ক্ষেত্ৰত হেনে ধৰণৰ ব্যক্তিসকলে উঠি ফুৰি লাগি আমাক সহযোগ কৰিছে আৰু তাৰ কাৰণে মই ভাবিছোঁ গড়েশ্বৰ যিটো সমষ্টি পৰিষদীয় সমষ্টিত ইউপিপিএলৰ প্ৰতিনিধি হিচাপে যিহেতু মই প্ৰতিনিধিত্ব হৈ আছোঁ যিহেতু আগন্তুক দিনতো মানে ইউপিপিএলৰ প্ৰাৰ্থীজনে মানে আমি মানে এই সমষ্টিটো উদ্ধাৰ কৰিব পাৰিম বুলি 100% মানে নিশ্চিত বুলি মই ক'ব খোজোঁ আৰু আজি আমাৰ এই যে 5 নং গড়েশ্বৰ গেৰুৱা জামা মছজিদ অন্তৰ্গতত যিখন ইলেকশ্যন মিটিং হ'ল এই মিটিঙত উপস্থিত থাকিল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এই প্ৰমোদ ডাঙৰীয়াৰ নেতৃত্বত যিখন মিটিং হ'ল আমি আমাৰ সম্পূৰ্ণ ৰাইজত 100 ভাগে ছাপোৰ্ট কৰিছোঁ আৰু তেখেতৰ আগন্তুক আহি থকা পৰিষদৰ নিৰ্বাচনত জয়ী হ'ব বুলি আমি কামনা ৰাখিছোঁ ইয়াৰ লগতে অহা পৰিষদৰ নিৰ্বাচনত আমাৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াই যাতে 100 ভাগে জয়ী হ'ব পাৰে তাৰ কাৰণে আমি আশা ৰাখিছোঁ আজি নিশ্চয় এই মিটিঙতে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ এই মছজিদ নিৰ্মাণ কৰাৰ কাৰণে 2 লাখ টকাৰ চেক এখন আগবঢ়াইছে তাৰ কাৰণে আমি ৰাইজে সুখী আৰু ইয়াতে ৰাইজ 100 ভাগে কৈছোঁ আমি তেখেতৰ নিশ্চয় আগন্তুক দিনত আমি বিপুল ভোটেৰে জয়যুক্ত কৰি পুনৰ প্ৰমোদ বড়ো CM হ'ব পাৰে তাৰ কাৰণে আমি আশা ৰাখিছোঁ আমি আজি আমি সকলো ৰাইজক আহ্বান যে এইটো লৈ আমাৰ পবিত্ৰ ঘৰত যি তেওঁ 2 লাখ টকা দিলে লগতে আহি থকা নিৰ্বাচনত যাতে আমাৰ মুছলমানসকলে ধৰি ইছলাম ধৰ্মৰ সকলো জাতি জনগোষ্ঠীৰ যাতে শান্তি সুৰক্ষা নিশ্চিত হৈ থাকে তাৰ কাৰণে মই আজি এই আপোনালোকৰ বাইকৰ যোগেদি মই জনাইছোঁ আজি আমাৰ এই পবিত্ৰখানত এই মছজিদৰ তলত আমাৰ MCLA পবিত্ৰ কুমাৰ ডাঙৰীয়াই যি চেক প্ৰদান কৰিলে তেখেতক মই আহি থকা দিনৰ আশীৰ্বাদ দিছোঁ আৰু লগতে তেখেতলৈ যে বিপুল ভোট জয় হয় তাৰ বাবে মই আগন্তুক চেষ্টা কৰিছোঁ।